আজি কেনেকুৱা লাগিছে গুৱাহাটীৰ পৰা আপোনালোক বুজাই উপস্থিত হৈছে কেনেকুৱা পৰিৱেশ পাইছে কেনেকুৱা ধৰণৰ অনুভৱ হৈছে আপোনালোকৰ নাই সঁচাকৈ ভাল লাগিছে বাৰু ইমান ধুনীয়াকৈ সকলো আছে ইমান ধুনীয়াকৈ ফূৰ্তি কৰি আছে আমাৰো ভাল লাগিছে আমি এনেকৈ আহি পেলাই ইয়াত যাতে অনুষ্ঠান কৰিছোঁ আৰু আশা কৰোঁ আগলৈকো যাতে এনেকৈ নিমন্ত্ৰণ দিয়ে আমাক সঁচাকৈ ভাল লাগিছে বিৰাট ভাল লাগিছে আজি আপোনালোকৰ প্ৰথমবাৰ নেকি হোজাই বেলেগ বেলেগ ছাইডত আমি কৰিছোঁ অনুষ্ঠান কিন্তু ইয়াত আজি প্ৰথম আজি উদ্যোক্তাসকলক কেনেকুৱা ধৰণৰ গুৰুত্ব দিছে আপোনালোকে নাই ভাল ভাল খুবেই ভাল ৰেছপন্স দিছে আহি পোৱাৰ লগে লগে আমাক ধুনীয়াকৈ বহাইছে কৰিছে গোটেইখিনি আমাক ভালকৈ কৰিছে গোটেইখিনি শিক্ষাৰ্থীসকলক কি জনাব কি ক'ল শিক্ষাৰ্থীসকলক কি নাই তেওঁলোকক এটা কথাই কওঁ ইমান সুন্দৰ পৰিৱেশ এই সুন্দৰ পৰিৱেশত ধুনীয়াকৈ পঢ়া শুনা কৰক আৰু পঢ়া শুনাৰ লগতে বাকী আমাৰ যিবিলাক এক্টিভিটিজ আছে সেইবোৰো কৰি যাব লাগে অকল পঢ়া শুনা কৰিলেই নহয় বাকী চব ক্ষেত্ৰতে আগবাঢ়ি যাব লাগে সেইটো স্কুলখনৰ শৈক্ষিক পৰিৱেশ কেনেকুৱা লাগে নাই পৰিৱেশটোতো ভালেই মানে মই আহি পেলাই চালোঁ অলপ ইফালে সিফালে চালোঁ গোটেইখিনি পৰিৱেশটো বিৰাট ধুনীয়া আৰু ছাত্ৰ ছাত্ৰী পঢ়িও ভাল পাব ইয়াত আৰু বাকী পঢ়া শুনাৰ লগতে বাকীখিনিও সকলোখিনি একেলগে লৈ পেলাই আগবাঢ়ি গ'লে আমাৰো ভাল লাগিব আমাৰ যিহেতু নগাঁৱৰে হোজাই হয় তো আমাৰ ওচৰা ওচৰি আমি ভাল লাগিব বিৰাট ভাল লাগিব উদ্যোক্তাসকলক কি ক'ব বিচাৰে ধন্যবাদ জনাইছোঁ ইমান সুন্দৰ এখন অনুষ্ঠানলৈ মাতি আনিছে তাৰ কাৰণে অশেষ ধন্যবাদ জনাইছোঁ